নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকে ভালে আছা। আজি তোমালোকৰ মেট্ৰিক পৰীক্ষা সোশ্যাল সায়েন্সৰ পৰীক্ষাৰ ওপৰত দুই আখৰ ক'বলৈ লৈছোঁ। তোমালোকৰ সোশ্যাল সায়েন্স পৰীক্ষা বহুত টান হৈছে আমি সকলোৱে জানো, কিন্তু তাৰ মাজতো প্ৰশ্ন উত্থাপিত হৈছে। ইমান টান কুৱেশ্যন পেপাৰ এখন সবাই কেনেকৈ কাটিব পাৰিলে? কুৱেশ্যন পেপাৰখন বহুতে CBSE মডেল পেপাৰ বা UPSCৰ মডেল পেপাৰ আখ্যা দিছে, আৰু আন কোনোবাৰ মতে UPSC বা NEETৰ পৰীক্ষা এনেকুৱা লাগি আছে। কিন্তু যুক্তিসন্মত কথাটো চাবলৈ গ'লে যুক্তিসন্মত হৈছে। সেবাৰ কুৱেশ্যন পেপাৰখন চাই এনেকুৱাই লাগি আছে। এতিয়া কথাটো হৈছে গ্ৰেছ মাৰ্ক দিব নে নাই তোমালোকৰ পৰীক্ষাত, আৰু যদি নিদিয়ে তেন্তে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব? প্ৰায় 90% ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা বহুত বেয়া হৈছে। পৰীক্ষা এতিয়া বহুত প্ৰশ্ন উত্থাপিত হৈছে, সেবাই এনেকুৱা কিয় কৰিলে, আৰু যদি কৰিলে তেন্তে আগতীয়াকৈ নোটিছ এখন কিয় জাৰি নকৰিলে? ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত এতিয়া কি হ'ব? ছাত্ৰ-ছাত্ৰীসকলৰ মানে ভৱিষ্যত কোন দিশে গতি কৰিব? এতিয়া অন্ধকাৰ নেকি হৈ যাব যদি গ্ৰেছ মাৰ্ক নিদিয়ে? এতিয়া সেবাই 24 ঘণ্টা উকলি যোৱাৰ পিছত কিয় নোটিছ জাৰি নকৰিলে? কোনো ধৰণৰ সেবাৰ অফিচিয়েল ৱেবছাইটৰ পৰা কোনো ধৰণৰ নোটিছ কিয় জাৰি নকৰিলে? আচলতে এইটো কিহৰ সংকট হ'ব পাৰে? অশনি সংকট হ'ব পাৰে নেকি? এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন, আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবা যাতে তোমালোকৰ জাষ্টিছটো পাই যোৱা, আৰু আমিও বিচাৰোঁ তোমালোকে জাষ্টিছটো পোৱা, কিবা কৰি তোমালোকক গ্ৰেছ মাৰ্ক দি পৰীক্ষাত পাছ কৰাই দিয়ে। চ' আজিৰ কাৰণে ধন্যবাদ।